আমাৰ ইউটিউব চেনেল। আজি গৈছোঁ মানে আমাৰ কঠালিয়ান তিনিআলিত ধুনীয়া মানে দুৰ্গা পূজা হৈছে, তাৰ দুৰ্গা পূজালৈ গৈছোঁ। দেখাই দিম আৰু মই দিনতে গৈছোঁ, মই চাইকেল লৈ গৈছোঁ ঘৰৰ পৰা। তাৰপৰা আমাৰ ইয়াৰ পৰা তিনিআলিৰ বেছি দূৰ নহয়, ওচৰতে হয়। পামগৈ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। মই গৈ আছোঁ আৰু তিনিআলি পামগৈ, বেছিখন নাই মানে অলপ দূৰ আছে। আগতে মই চাইকেল লৈ গৈ আছোঁ আৰু এইটো ৰাস্তাই দি বৰ্তমান গৈ আছোঁ মানে দিয়া নেকি টাউনৰ পৰা আহোঁ। বৰ্তমান মই আহি কিনে পালোহি আৰু ভাবিছোঁ অলপ ঢাকি গছ দি দিওঁ আৰু বোলো যেতিয়া মন্দিৰ আহিলোঁ সেইকাৰণে ধোৱা পেকেট কেইটামানে আৰু ঢাকি গছ বৰ্তমান লৈছোঁ। আৰু ভিডিঅ'টো লাষ্টলৈ চাই থকা, ভিডিঅ'টো ভাল হ'ব আৰু দেখাই দিম আমগুৰিত কিমান ধুনীয়াকৈ মানে চন্দনাঠি বনাই কিনে ৰভাটো দিয়া হৈছে। মানে হেৰি এইটো দিবলৈ লাগিছিল ঢাকি গছ। বৰ্তমান মই আমাৰ আমগুৰিত মানে যিটো কঠালিয়ান তিনিআলি বুলি কয় তাৰ পালোহি। দেখিছে কি ওপৰত দেখিছে কি ধুনীয়াকৈ চন্দনাঠি বনাইছে আৰু এইফালে চাওক মানে কি ধুনীয়া পৰিৱেশ, মানে ইমান ধুনীয়াকৈ ওপৰেদি দি দিছে মানে একদম চন্দনাঠি আৰু কিনাৰেদি চন্দন কেনেকৈ লেণ্ড কৰিছিলে তাৰো কিছুমান দি থৈছে কিনাৰতে। মই দেখাইছোঁ চাগে চন্দন কেনেকৈ লেণ্ড কৰিছিলে আৰু কি ধুনীয়াকৈ মানে এই বস্তুটো সজাই দিছে। মানে তেওঁলোকৰ ধুনীয়াকৈ হৈছে আমগুৰিত মানে বেলেগ হৈছে বহুত ধুনীয়াকৈ। আপোনালোকে জনাবচোন আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ক'ত কিমান ধুনীয়াকৈ বনোৱা হৈছে, কথাটো জনাব। নহ'লেও মানে গম পাম আৰু কিমান ধুনীয়া। কিন্তু আমাৰ শিৱসাগৰ মানে এই শিৱসাগৰ যিটো আমগুৰি এইটো বহুত ধুনীয়াকৈ আছে। দেখিছে চন্দনাঠি এইটো আপোনাৰ সূৰ্য বনাইছে, এইটো মানে যিটো লেণ্ড কৰা দেখাইছে ফ্লেগ, ইণ্ডিয়া ফ্লেগখন আৰু বহুত ধুনীয়াকৈ দি দিছে মানে। এয়া দেখিছে কি ধুনীয়াকৈ এইটো ওপৰত যিটো মানে হেৰিটো ওলাই যায় লেণ্ড কৰে, তেতিয়া লেণ্ড কৰা সময়ত এইটো চন্দ্ৰটো আৰু এয়া পৃথিৱীখন আৰু এইটো আপোনাৰ চন্দনাঠি দেখিছে। আৰু চাওক মানে বাহিৰত হওক ভিতৰত হওক মানে বহুত ধুনীয়াকৈ ওপৰত দেখিছে নে কিমান ধুনীয়াকৈ দি দিছে। আপোনাৰ এটা তিনিটা এনেকৈ দি দিছে আৰু মানে আমাৰ আমগুৰিত চবচে ধুনীয়া বুলি ক'লে এইটোৱে বহুত ধুনীয়াকৈ বনাইছে। আৰু ভিডিঅ'টো চাওক। বৰ্তমান মই চাকি তাকি দি হৈ গ'ল আৰু তাৰপৰা দেখিছে মানে ভিতৰৰ পৰিৱেশটো দেখাইছোঁ। লগতে মোৰ পিছফালে চাওক কি ধুনীয়া লাগিছে মানে জেগাডোখৰ দেখি কিনে। আৰু লগতে ভাল লাগিলে আহি। মই ৰাতি আহিব নোৱাৰিলোঁ কাৰণে দিনতে আহিলোঁ বোলো চাকি গছ জ্বলাই লওঁগৈ আৰু মানে আহিলোঁ যেতিয়া চাকি গছ জ্বলাই লওঁ সেই বুলি। বৰ্তমান মই গৈ থাকোঁ। থেংক ইউ ছ' মাছ পাছলৈকে চোৱাৰ কাৰণে। ৰাস্তাৰ পৰা মই দেখাইছোঁ, ৰাস্তাৰ পৰা ধুনীয়া লাগিছে। দেখিছে মানে একদম মানে বেয়া ধুনীয়া লাগিছে ৰাস্তাৰ পৰা চাওঁতে।